নমস্কাৰ ৰাইজসকল, আজি এয়া খাবলৈ লৈছোঁ। প্ৰথমতে আপোনালোকৰ সকলোৰে ভাল চাগে। আপোনালোকে ভাত খালেনে? আমি খাবলৈ লৈছোঁহে। আজি ভাতৰ লগত বনাইছোঁ এইফালে জাতিলাও, আলু আৰু এই মাছ এখন ভাজি। এইফালে বনাইছোঁ কাচকল ফ্ৰাই, চিটিকে দি কাচকল ফ্ৰাই কৰিছোঁ। এইফালে এপিচ মাছ লৈছোঁ। এইফালে এয়া শুকান মাছ, বেঙেনা আলুৰ সৈতে ভাজি। এইফালে বেঙেনা ফ্ৰাই। এইফালে জাতিলাও বাকলি আৰু আলু ভাজি। এইফালে এইবোৰ দাইল আজি নৰ্মেল দাইল। এইফালে এখন ঔটেঙা চাটনি। আজি ৰেচিপিটো ইমানেই। আপোনালোকে ভাত খালেনে? যদি নাই খোৱা খাব, মই খাওঁ আৰু কমেণ্ট শ্বেয়াৰ কৰিব। আজি এতিয়া মই খাই থাকোঁ। ঔটেঙা যিখন চাটনি বনাইছোঁ বিৰাট ধুনীয়া হৈছে। ঔটেঙা চাটনি হওক, ঔটেঙা কচু দাইল হওক, ঔটেঙা দাইলত দি হওক, খাই বৰ মজা লাগে। চাটনি যিকোনো চব্জিয়ে ধুনীয়াকৈ বনালে খাবলৈ টেষ্টি হয়। আজি এটা ডিজাইনত বনালোঁ, কাইলৈ এটা ডিজাইনত বনালোঁ। এইভাগে বনালে খাবলৈ ভাল হয়। একে নিচিনাকৈ বনাই থাকিলে খাই আমনি লাগে। সেইকাৰণে প্ৰত্যেকটো চব্জি বেলেগ বেলেগকৈ বনাব লাগে। শুকান মাছ বেঙেনাটো আৰু সেইটো মানে সদায় মিলি ধুনীয়াই হয়। আমাৰ ঘৰত কাচকল সদায় থাকে, গছত মানে 2-3 থোকা লাগিয়ে থাকে। সেইকাৰণে কাচকলটো আমি সদায় খাওঁ আৰু বেলেগ বেলেগ ষ্টাইলত বনাওঁ। কাচকলটো পেটৰ কাৰণে খুব উপকাৰী, আইৰণৰ কাৰণেও। সেইকাৰণে কাচকল খাব লাগে। আমাৰ ঘৰত আকৌ গাহৰি মাংসটো বৰকৈ নচলে। শহু আৰু শাহুৱে নাখায় কাৰণে আমি মানে প্ৰায় মাছেই খাওঁ। Nana no.
মজা হৈছে খাই চাওক। আজিলৈ মই খাই থাকোঁ। আপোনালোকে কমেণ্ট আৰু শ্বেয়াৰ লাইক কৰিব। বাই বাই। কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত লগ হ'ম।